মাদ্ৰাছা এখন কিয় ভাঙিছে? গোটেইবোৰ ভাঙি পেলাব লাগে। এখন ভাঙিলে কাম নহ'ব নহয়, গোটেইবোৰ ভাঙি পেলাব লাগিব। তাৰ আগততো কোৰাণখন নষ্ট কৰিব লাগিব। যদি হিম্মত আছে, দম যদি আছে, তেতিয়াহ'লে আহকচোন কোৰাণটো নষ্ট কৰি থৈ যাওকচোন। আমাৰ সন্মুখৰ পৰা ধৰ্মীয় কিতাপ, আমাৰ ধৰ্মৰ কিতাপ যদি আপুনি নষ্ট কৰিব পাৰে, আহকচোন কোৰাণ নষ্ট কৰিবৰ কাৰণে। চাওক কিমান দম আছে আপোনাৰ। হেল্ল' বন্ধুসকল, আপোনালোকে থাম্বনেইলটো চাই গমেই পাইছে। আজি এজন মহাপুৰুষৰ বিষয়ে কথা পাতিম, সত্যৰঞ্জন বৰা ডাঙৰীয়া, যাক নেকি সকলোৱে চিনি পায়। আমাৰ অসমৰ সকলোৱে, জীৱ জন্তু যেনেকৈ কওক আপুনি, চবেই চিনি পায় সত্যৰঞ্জন বৰাক। আপুনিও চাগে গম পায়েই গ'ল, সত্যৰঞ্জন বৰা ডাঙৰীয়া। তো তাৰ বিষয়ে আজি কেইটামান কথা ক'ম। প্ৰথমে আপুনি এইটো কথা মাইণ্ডত ৰাখিব, সত্যৰঞ্জন বৰা ডাঙৰীয়াক মই লক্ষ্য কৰি কৈছোঁ। আপুনি এইটো কথা মাইণ্ডত ৰাখিব, আমাৰ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ। ইয়াত কোনো ধৰ্মৰ বিৰোধী একো কথাই নচলিব। এইটো আপোনাৰ মাইণ্ডত ৰাখিব সত্যৰঞ্জন বৰা ডাঙৰীয়া। প্ৰথম কথাটো এইটো কৈছোঁ। আৰু দ্বিতীয়তে আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ। মাদ্ৰাছা এখন কিয় ভাঙিছে? গোটেইবোৰ ভাঙি পেলাব লাগে। এখন ভাঙিলে কাম নহ'ব নহয়, গোটেইবোৰ ভাঙি পেলাব লাগিব। আপোনালোকে চাইছে, মাদ্ৰাছা তাৰ মতে বন্ধ কৰিব লাগে। চব মাদ্ৰাছাই বন্ধ কৰিব লাগে। কিয়? মানে মই কৈছোঁ কিয়? আপুনি যদি মাদ্ৰাছা বন্ধই কৰিব লাগে, সেইটো চৰকাৰে কৰিব, আপোনাৰ কি আহে যায়? এনেই মাদ্ৰাছা এটা ভাঙি দিছে, চৰকাৰে ভাঙিছে, এইটো কিবা কাৰণত ভাঙিছে, জিহাদী হওক বা কিবাই হওক, চৰকাৰীৰ বিৰোধী হৈছে, চৰকাৰে ভাঙি দিছে। সেইটো আপোনাৰ, আপুনি কোৱা কোন? আপুনি কিয় কৈ থাকে? ইমান কুকুৰৰ নিচিনা আপুনি বকি থাকে কিয়? আপোনাৰ কি ঘৰত খাই একো কাম নাই নেকি? আপুনি ধৰ্মৰ বিষয়ে যে চব সময়তে এইটো কথাই কৈ থাকে, ধৰ্মক লৈ পিছে 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 ঘূৰি থাকে, পিছে পিছে ঘূৰি থাকে কিয়? আপুনি কুকুৰ নেকি? আৰু এটা কথা আপোনালোকক এই স্ক্ৰীণত দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাওক। গোটেইবোৰ ভাঙি পেলাব লাগিব। তাৰ আগততো কোৰাণখন নষ্ট কৰিব লাগিব। এতিয়া কথাটো হ'ল, আপোনাৰ মতে কোৰাণ আগতে নষ্ট কৰিব লাগে ন? আপুনি কোৰাণৰ বিষয়ে কি জানে? আপুনি কোৰাণ এদিন গম পায়, কোৰাণ কি বস্তু আপুনি চিনি পায়? যিজন মানুহে নিজৰ ধৰ্ম, আপুনি কোনটো ধৰ্মত থাকে সেইটোৱেই চাগে নাজানে, আপোনাৰ মনতেই নাথাকে, আপুনি সেই মানুহটো আনৰ ধৰ্মৰ কোৰাণ, আপুনি আনৰ ধৰ্মৰ কোৰাণক লৈ কোৰাণটো নষ্ট কৰিব লাগে, এনেকুৱা কথা আপোনাৰ মুখত কেনেকৈ আহিল? আপুনি কেনেকৈ ক'লে এই কথাটো? ৰ'ব মই কৈ আছোঁ। আমি সৰুৰে পৰা এইটো কথা ভালকৈ শিকি আহিছোঁ যে যদি আমাৰ কোৰাণৰ এখিলা পাত ৰাস্তাত ক'ৰবাত পৰি থাকে, তেতিয়াহ'লে আমি সেই বস্তুটো, সেই পাতটো উঠাই এনেকুৱা ঠাইত থওঁ য'ত নেকি মানুহৰ মানে যোৱাত পাতো নালাগে। মানে কিয় কৰোঁ? মোৰ বিশ্বাস আছে, যদি আপোনাৰ ধৰ্মৰ ৰামায়ণ কিতাপটোৰ এখিলা পাত যদি ৰাস্তাত ক'ৰবাত পৰি থাকে, সেইটো উঠাই ওপৰত থৈ দিম বুলি আশা আছে এই অন্তৰটোত, এনেকুৱা আশাও আছে। আৰু আপুনি কি কৈছে? কোৰাণটো নষ্ট কৰিব লাগে। এইটো আমাৰ মা দেউতাই শিকাইছে যে ধৰ্মৰ, যিকোনো ধৰ্মৰ কিতাপেই হওক, এই ধৰ্মৰ কাৰণে চবৰ কাৰণেই ডাঙৰ। এই ধৰ্মৰ কিতাপৰ ওপৰত আন কোনো ধৰ্মৰ মানুহে হেৰি কৰিব নোৱাৰে। আপুনি কিয় কয়? আপোনাৰ কি খাই বৈ কাম নাই নেকি? আপুনি যে কথাটো কৈছে কোৰাণ নষ্ট কৰিব লাগে, প্ৰথমে কোৰাণটো নষ্ট কৰিব লাগে। আপোনাক এটা কথা কৈ দিছোঁ সত্যৰঞ্জন বৰা ডাঙৰীয়া, এইটো কথা মাইণ্ডত ৰাখিব। আপুনি ভুলতো এনেকুৱা কথা আৰু কেতিয়াও নক'ব। কিয় জানে? কোৰাণৰ বিষয়ে আপুনি একো নাজানে, আৰু কোৰাণৰ বিষয়ে আপুনি কি জানে? একোৱেই নাজানে। আপুনি কোৰাণক এনেকেই কৈ পিনে কেতিয়াও নষ্ট কৰিব পৰা নাযায়। যদি হিম্মত আছে, দম যদি আছে, তেতিয়াহ'লে আহকচোন কোৰাণটো নষ্ট কৰি থৈ যাওকচোন। আমাৰ সন্মুখৰ পৰা ধৰ্মীয় কিতাপ, আমাৰ ধৰ্মৰ কিতাপ যদি আপুনি নষ্ট কৰিব পাৰে, আহকচোন কোৰাণ নষ্ট কৰিবৰ কাৰণে। চাওক কিমান দম আছে আপোনাৰ। এই ঘৰত বহি কুকুৰৰ নিচিনা, ঘৰত বহি এইটো কৰিম সেইটো কৰিম এনেকৈ কৰিলে নহয়। আপুনি যদি হিম্মত আছে, আহক কোৰাণ নষ্ট কৰিবৰ কাৰণে। চৰকাৰে যদি আমাক কিবা কৰে, সেইটোত আমি মানি ল'ম, চৰকাৰৰ কথা আমি মানি ল'ম। আপুনি কোন হয় এইবিলাক কথা কোৱাৰ কাৰণে? কোৰাণ ধৰ্মীয় কিতাপ হয়, এইটো কোনেও নষ্ট কৰিব নোৱাৰে, গম পায়? এনেকুৱা কথা ভুলতো কেতিয়াও নক'ব সত্যৰঞ্জন বৰা, মই ভালকৈ কৈছোঁ। আৰু এনেকুৱা কথা কেতিয়াও নক'ব। কোৰাণ আপুনি কেতিয়াও নষ্ট কৰিব নোৱাৰে। আজি যদি আপোনাৰ ধৰ্মৰ কিতাপ, যিহেতু আমাৰ কোৰাণ আমাৰ ধৰ্মৰ 1 নম্বৰ কিতাপ, যদি আপোনাক কোনোবাই আপোনাৰ ধৰ্মৰ কিতাপক কয় যে এইটো নষ্ট কৰিব লাগে,
প্ৰথমে এইটো নষ্ট কৰিব লাগে, তেতিয়াহ'লে আপোনাৰ শৰীৰৰ তেজটো আপুনি এনেকৈ ঠাণ্ডা থাকিব নেকি সত্যৰঞ্জন বৰা? আপোনাৰ তেজ গৰম নহয় নেকি সত্যৰঞ্জন বৰা ডাঙৰীয়া? আপুনি এনেকুৱা কথা কেলেই কয়? মানে আমি অসমত শান্তি বিচাৰোঁ, ইউটিউব খুলিব নাপাওঁ, ফেচবুক খুলিব নাপাওঁ, অকল সত্যৰঞ্জন বৰা ডাঙৰীয়া এইটো কৰিছে, সত্যৰঞ্জন বৰা ডাঙৰীয়াক লংকাত মাৰিছে, সত্যৰঞ্জন বৰা ডাঙৰীয়াক ডিঙত চেণ্ডেলৰ মালা দিব বিচাৰিছে, সত্যৰঞ্জন বৰা ডাঙৰীয়া মানে সত্যৰঞ্জন ইনাফ হৈ গৈছে, মানে বৰ্তমান ইনাফ, আৰু নালাগে। কি মানে সত্যৰঞ্জন বৰা ডাঙৰীয়া আপুনি কি বিচাৰে? আমি অসমত থাকি শান্তিত থাকিম বুলি বিচাৰেনে আপুনি? আমি জানো আজান ইছলাম ধৰ্মৰ এটা অংশ। এতিয়া ক'ব আজান চিঞৰি দিয়া কেতিয়াৰ পৰা আৰম্ভ কৰিলে? আপোনাৰ মতে কি কৰিব লাগে? আজান বন্ধ কৰিব লাগে। আজান লাউড স্পীকাৰত পলিউশ্যন হয় ন? ঠিক আছে বাৰু, মই মানিছোঁ। আজান আপুনি কওকচোন, এতিয়া আজান দিওঁতে কিমান সময় লাগে? মাত্ৰ 3 মিনিট। কেইবাৰ দিয়ে দিনত? 5 বাৰ ন? নে বেছি দিয়ে? 5 বাৰ আজান দিয়ে, 3 মিনিটকৈ কিমান যায়? 15 মিনিট আপোনাৰ দিনটোত, গোটেই দিনটোত আপোনাৰ 15 মিনিট আজানত গুচি যায়। ঠিক আছে, আপুনি 15 মিনিট 24 ঘণ্টাৰ ভিতৰত 15 মিনিট আজানটো লাউড স্পীকাৰত দিলে চাউণ্ডৰ পলিউশ্যন হয়। ঠিক আছে বাৰু, মই মানিছোঁ। তেতিয়াহ'লে আপোনাক যদি ৰাজনৈতিক সভা এটাত উঠাই দি, ষ্টেজত উঠাই দি কোৱা হয় যে 2 এষাৰ কথা আপুনি কওক সত্যৰঞ্জন বৰা ডাঙৰীয়া, যদি চাউণ্ডৰ ভলিউম কম হয়, চাউণ্ড কম হয়, তেতিয়াহ'লে আপুনি কি ক'ব? মাইকত যদি ভলিউম কম হয়, তেতিয়াহ'লে আপুনি চাগে এনেকৈ ক'ব, এইটো কি মাইক আনিছে, এইটো বন্ধ কৰ, এইটো ভাল নহয়, ইমান ভাল নহয়, কোৱালিটিটো ইমান ভাল নহয়, চাউণ্ডৰ কোৱালিটি, চাউণ্ড অকণ বাঢ়িব লাগে, চাগে আপুনি এনেকেই ক'ব, মোৰ বিশ্বাস। তেতিয়া কি আপোনাৰ হেৰি নাই নেকি? চাউণ্ডৰ হেৰি নহয়, চাউণ্ডৰ পলিউশ্যন নহয়? আজান দিলে চাউণ্ডৰ পলিউশ্যন হৈ যায়, এনেকুৱা কথা আপুনি কেনেকৈ কয়? আৰু এটা কথা সত্যৰঞ্জন বৰা ডাঙৰীয়াক কৈ আছোঁ মই, আপুনি নিজে খ্ৰীষ্টান ছোৱালী বিয়া পাতিছে। আপুনি যদি খ্ৰীষ্টান ছোৱালী বিয়া পাতিছে, তেতিয়াহ'লে আপুনি তাত গৈ পিনে কিয় নকয় যে চাৰ্চত আপোনালোকে কিয় যায়? আপোনাৰ ধৰ্মৰ বিষয়ে কথা নকয় কিয়? চাৰ্চত যাবলৈ মানা নকৰে কিয় আপুনি? আপুনি কি মানুহ নহয় নেকি? আপোনাৰ কি ইমান চেঞ্চ নাই নেকি? আপোনাৰ অকল মুখৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈ আছে। চাওক, আপুনি ডিঙত যি অৱস্থা হৈছে, আপোনাক চেণ্ডেলৰ মালা দিব লগা হৈছে, দিবলৈ বিচাৰিছে কিয়? আজমল ফাউণ্ডেশ্যনত আপুনি এই তৰ্কৰ বিতৰ্কৰ সৃষ্টি কৰিছে কিয়? আপোনাৰ মুখটোৰ কাৰণে অকল ন? লংকাত আপুনি কি কৰিছে? লংকাত আপোনাক পিটন দিবৰ কাৰণে মানুহ বাধ্য হৈছে। আপুনি নিজেই কৈছে, ইয়াত মাৰিছে, পিঠিত মাৰিছে, ক'ৰবাৰ চেইন লৈ গৈছে। কিয়? আপোনাৰ লগতেই হয় নেকি এনেকুৱা অৱস্থা? আমাৰ লগততো কোনো নকৰে, আমাকতো কোনো এনেকৈ নকৰে। মোক পিঠিত মাৰিছে, কোনোতো চেণ্ডেলৰ মালা দিব নিবিচাৰে আমাক। আপোনাক কিয় কয়? আপুনি এই কথাটো মাইণ্ডত ৰাখকচোন। আপুনি এজন মানুহ, কুকুৰৰ নিচিনা কেতিয়াও নকৰিব। আৰু চাওক, আপুনি গৰুৰ মাংস লৈ বেয়া মন্তব্য কৰি থাকে। আৰে বস্তুটো আপুনি নিজে ভাবি চাওক, আপুনি কি খাই ভাল পায়, সেইটো আপোনাৰ কথা, আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। এইটো আপুনি বেলেগক কিয় কৈ থাকে যে তই এইটো নাখাবি, সেইটো নাখাবি, এইটো খাব নাপায়, সেইটো খাব নাপায়, কিয়? এইটো মই কি খাম সেইটো মোৰ ওপৰত ডিপেণ্ড কৰিব। এইটো মই কি খাই ভাল পাওঁ, এইটো আপোনাৰ ওচৰত যাবলৈ নালাগে নহয়, এইটো মই নিজেই গম পাওঁ। এতিয়া মানে এনেকুৱা অৱস্থা হৈছে, আপোনাৰ নামটো সত্যৰঞ্জন বৰা ন? সত্যৰঞ্জন নহয়, মই আপোনাক অসত্যৰঞ্জন বৰা বুলি ক'বলৈ বাধ্য হৈছোঁ। কিয়? আপোনাৰ ব্যৱহাৰ আৰু আপোনাৰ মুখৰ কথাৰ কাৰণে একমাত্ৰ আপোনাক অসত্যৰঞ্জন বৰা বুলি ক'বলৈ বাধ্য হৈছোঁ আমি। গোটেই অসমৰ ৰাইজৰ ওপৰত মোৰ তৰফৰ পৰা এইটোৱেই আশা থাকিল যে সত্যৰঞ্জন বৰাৰ নিচিনা, সত্যৰঞ্জন বৰাৰ কথাত আমি কোনো যাতে কাণ নিদি ভালকৈ থাকি মানে শান্তিত থাকিব বিচাৰোঁ, শান্তিতেই থাকিম। মানে এইটোৱে কথা ৰাখি কোনো ধৰ্মৰ ওপৰত যাতে কোনো হেৰি নকৰে, তোৰ ধৰ্মটো বেয়া, মোৰ ধৰ্মটো ভাল, আপোনাৰ ধৰ্মটো বেয়া, মোৰ ধৰ্মটো ভাল, এইটো এনেকৈ যাতে কেতিয়াও মানুহে নকৰে, মোৰ তৰফৰ পৰা এইটো ৰাইজলৈ অনুৰোধ জনাই মোৰ ভিডিঅ'টো শেষ কৰিলোঁ।